উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকে।